back together now. What's your vision? ছাগালবোৰ মাখানত ধৰি বেৰাখানো দিব নোৱাৰা হৈছো লাটা মাখা পাগে ফুৰে একেবাৰে না চাবা আৰু উঠছো আমাৰ গাঁৱত বেছি নেকি যাই ভাই ময়ো পৰিভা চৰিবা নাছিলো কিবা এখন চিঠি দিছি দিলো যিহেতু তাইতো গপাৰ গপ পঢ়ি দিছি লাজত পৰি মস্ত জানছা না কিয় পঢ়ি দিছি তাইও পুৰা কিবা চাকা বিচাৰৰ কাৰণে মাথা হৈছি বুলি কি কবি কি ভাবছা কি বিচাৰটো দিলাকে বিচাৰ ছাগালটো খুজে দিবা পাৰিম চুৰ কৰি আৰু এটা আৰু এটা পৰা পইচা হয়তো ক'ৰ পৰা দিমে তাকেতো কেইটা বজাত দিছিলে কিবা কৰি আছে নেকি এই কাম কৰিছো বৰ গছমৰা আছা মই একদিন নহতে ছাগালটো চুৰক নিয়ালি তই চাইটা আছিল ছাগালটো তাকা তই হেতি ছাগালে নিয়ালি মোক এটা আনি দিবি তই ছাগালটো নবম মই মোক ছাগাল আনি দিবি তই শুনছি না আপনি অলপ অলপ কথার লোক শুনছো আমার এই বডি বডি বকছি ছাগাল খাইছি বোলে ছাগাল খাইছি মানে মই জাষ্ট আহি পাইছো মাত্ৰ মোক কৈছি বোলে মোটামট কাকা তৈয়া একেলগি আমাৰ গামগুলো পাইছি ময়ে ক'লো বোলো এই ইটাকো কবি আহিব দা গাঁৱৰে না হ'ব লাগব তো যদি অন্যায় কৰছি কিবা কিবা এটা ব্যৱস্থা কৰিব লাগিব কাই কৰলা কাম গম পাইছ নেকি কাই কৰছি কাই মানে আছে ৰ'ব গোটেইখন গোটেই কথাই আছে এতিয়া আছে না মানুহবিলাক আছে না নাই এতিয়া আৰম্ভ কৰি দিওঁ নেকি কৰি দিয়কচোন দিয়ক কি হৈ চাওঁ ৰাইজসকল মানে কি হ'ল আমাৰ পৰিৱেশ এখন বিচাৰ এখন দিছিহে আমাৰ এই বোলে ৰয় আৰু স্বৰ্গীয়াৰী বোলে কিবা ছাগাল এটা বোলে আনচিন না কি বোলে এটা কথাখিনি কি তাকে আহিলো আৰু প্ৰতিভা আছে না দে বোলে কচোন কি হৈছিল কথাখিনি কি ছাগাল চুৰ কৰে ছাগালটোৰ বিধান ভাল আছিলে তাহাৰ চাৰিটা ধ্যান দিয়া আছিল 3 মাহ মানৰ মূৰত ভাল আছিল ছাগাল ভাল আছিল মানে কি হ'ল সেই হ'ল আমাৰ ৰাতিপুৱা ছাগালটো মই চাব আহিলো ৰাতিপুৱা চানাটো আটা পাৰি আছে চানাটো আটা পাৰি থকা দেখা পাই চাবা আহো যে ছাগালটো নাই মাকাটো এনেকে মই আৰু গেল বুলি আৰু বিচাৰি ৰাখলো ৰাস্তাই এই স্বৰ্গীয়াৰে ৰয় আৰু খানা খাব মাতলাক মোক সিদিনাই নেকি সিদিনাই খানা খাব মাতছি মাতি বোলো খানাটো ভালে হ'ব যাওঁ আৰু খানা খানাই ময়ো বহুত গেলো খানা খাই উঠি লাষ্টত গম পালো মোৰ ছাগালটো তাহোন চুৰ কৰি আনি মোকে খানা খুৱালাক এতিয়া ছাগালটো মই গাড়ী খাই আছো তিৰিয়ে গালি পাৰিয়ে আছে এতিয়া তাতে বিচাৰ দিছো মোক ছাগালটো কি কৰে তোমালোকে এতিয়া কি কৰি দিয়ে আচ্ছা প্ৰদীপ তোমাৰ যি ছাগাল চুৰ কৰা বুলি ক'লা কাৰ নাম কৈছিলা তুমি স্বৰ্গীয়াৰী আৰু ৰয় তুমি কেনেকৈ গম পালা ই তোমাৰ ছাগাল বুলি এইটো মানে তাৰমানে কি হ'ল খানা চানা খাওঁ হোৱাৰ পাছত মই খানা চানা খাই আৰু বাহিৰত ওলাই আহিলো ধুনীয়াকে চাধা মাৰি তাহোঁ মোক খোৱা ওলছিল ধুনীয়াকে চাধা খাই থকাৰ টাইমত তাহাৰ এই স্বৰ্গীয়াৰী সুতলাক খানা কেনে হৈছিল মই ক'লো খানাটো ভালে হৈছি কিন্তু পাঠা যেন নাপে পাঠি যেন পাওঁ বুলি ক'লো কোৱাৰ লগে লগে দেখোন তাহোন দহটাই একেবাৰে ভৰি হাতে ধৰি একেবাৰে দেখোন আমি চুৰ কৰা নাই বুলি কৈ মাত দৌৰ এতিয়া তাৰে মোৰ সন্দেহ এতিয়া তাহাৰ ওপৰতে এতিয়া সেইকাৰণে বিচাৰটো তাহাৰ ওপৰত দিলো মই আচ্ছা অ' বামুৰা যিটো ঘটনা শুনলো আমি বৰ লজ্জাজনক ঘটনা নহৈছি এনেহেন ঘটনা আজিকালি খুব কম হয় তাকে পাঠি চুৰ কৰি মালিককে গৈছি এক পোৱা মাংস কিনি নি খাব নোৱাৰে চলি এই লাজ লগা কথা হৈছে
এতিয়া আমি দুটা অভিযুক্তৰ নাম পাইছো ইয়াতে স্বৰ্গীয়াৰী আৰু আৰু এই ৰয় ৰয়ে আৰু আমাৰ লগতে আমাৰ গাঁৱৰো দুই এটা গণ্যমান্য ব্যক্তি আমাৰ কাকাহো আছে, কাকাহো আমাক সহায় কৰবা। গোটেইকেইটা লগ লাগি বিচাৰখন আমি ভালকে চলাব লাগিব আৰু ৰখি আমি উপযুক্ত শাস্তি দিব লাগিব, হয় না নহয় কাকাহো? আচ্ছা, এতিয়া কথাটো হৈছে কি, এই দুটা অভিযুক্ত এতিয়া আমাক এতিয়া লাগে, তাহোঁ আছে না নাই ৰে? স্বৰ্গীয়াৰী আৰু ৰয় আছে না নাই? আহি আছে নেকি মাছটো কি আহি আছে নেকি? আহি পাবাই লাগিছিল। দুটাক মই তেজ পিৰে হে এইগিলাখান কথা শুনলি। আহিলি ৰতাই তুমি নেকি স্বৰ্গীয়াৰী? মই সৰকি নাই সৰকি তুমি স্বৰ্গীয়াৰী, তুমি ৰয়? দটাই তো সাংঘাতিক কাম কৰি ফেললি। কি বা কৰলো আমি? সুদিবৰ পাঠাটো ধুন না পাঠা নহয় পাঠি কিয় আনি ধুন পাঠিটো আনবা জানিছিলো আমি, তে এই পাঠাটো আনবা গৈছিলো, তাৰমানে তুমি পাঠি আনছা? পাঠিটো আনাটো হৈ সঁচা তাৰমানে? সঁচা আচ্ছা, খাইছাও আনি খাইছো। আপনি দেখুন না কোন অংশ নিছি এই রাস্তার পৰা কি হয় এ? কি হয় নিচা পাঠাটোৱে নি দে দে আমি কি পাঠা চুৱৰি নাম আকৌ মোক কৰিছা নেকি? মোক নিছো নেকি? সেইটো ৰ এইগিলা কথা নকবা দে। হ'ব এতিয়া বিচাৰখন কৰিব লাগে। এতিয়া ভাই মিছাই তো খালিয়ে তো খালো মালিককো মাছো তো আমি খাবা খাইছি খাইছি মালিকক। অ মালিকো খাইছ নহয়? খাইছি তুমি গম নাপাই খাইছি ৰবা মালিকে, তুমি ভুৰকে কৈছ তুমি। গম নাপাওঁ মই আমাৰ যে মাথা মোক কব এই উঠোছা কি চুৰে দুটাই ভদ্ৰ শুন ইটা বডি দত এটা নিয়া বুলি কৈছি আৰু এই ষ্টেণ্ডাৰ্ড ছুটবে গোটাক নৰাই এই বছৰ পইচাতে বৰ যাব খাইলে দেখো আছে বিটা এই বস্তাত বক। এই বস্তু খাই গৈছে এ চাহ পাঠি চুৰ বস্তাত বক, শিয়াল লাগে তাৰ। আচ্ছা তে বডি কলাকে শুন নিয়াটো হৈ তাৰ চলি অলপ ভুলে হ'ল, মানে তাৰ এইম আছিল পাঠাত বিলাক পাঠি তইও মানে চকলত লাইটটো জ্বলে দি থবা নলি না তাহাৰ ভুল নহলা হয় না। ছাগাল কিয় চুৰ কৰিব লাগে? আমাৰ ছাগাল কিয় চুৰ কৰিব লাগে? কচি দেছো আৰু হঠাৎ আহি গেল কিবা মাথাত বিকৃতি গতি। দটাই ছাগালৰ দাম দিবা লাগিব আজি ইটা এতে এই ছাগলৰ দাম দিব লাগিব বোলে, ছাগলৰ দাম ছাগলৰ দাম দিব লাগিব। ছাগল দিবা নাগে নেকি? ছাগল নাগবা নাগে, ছাগলৰ দাম দিব লাগিব। ইমান বা দিবা লাগে এটা পইচাও নাই ভাই। মৰো নে মই সন্যা বাটি বুলি ভাবিছিলো, সন্যা বাটিৰ দাম অলপ বেছি হয়। সন্যা বাটি নহয়, এতিয়া কলা বাটি এতিয়া 2000 মান টকা দিলি হ'ব নহয়? হ'ব বোলে। কি 2000 টাকা এই স্বৰ্গীয়াৰী পিয়াজৰ বাগাল 2000 টকাটো। পিয়াজৰ বাগাল নহয় 2000 টকা? 5000 টকা দিবা লাগিব, 5000। চানাৰ দাম দিবা লাগিব, চানা কটাৰৰ দাম দিবা লাগিব, গম পাবি। হ'ব না 5000 টকা দিয়া কিবা কম, 5000 টকা দিলে হ'ব না? হ'ব বোলে। চানা মাকাই কি দামটো দি চানা মাকাই দি দিলি হ'ল দাম। বঢ়িয়া হ'ব। কি 5000 টাকা মোক চাই পইচা আইছা নংগে মোক ছাগালে লাগব সেই হেনে আন ছাগালে লাগব মোক জেনে আছে এৰ ধুন উল্টাকে কলা তাকেতো অলপমান মাথাটো খাটি সুধিপে কৈছিলে এই অলপমান কৈছাম ফাং মাতোৰ আছে অলপ আইৰে কি লাগি থাকে 5000 টাকা হোক যা অলপ টাকা নহয় যা 5000 টাকা নগে মোক ছাগালতে লাগব সেটা আমার দিয়া এই আছে ছাগাল আছে ইয়া ছাগাল তা নাম নে ইও নাম নাও নহয় মানবো মানছি আমি কৈছো তো মানবো কথা হৈছে কি এই চুৰ দুটাই
এই পাঠিছো দুটাই সেই একে জাতৰে পাঠি ছাগাল আনি দিব লাগিব তোক এসপ্তাহ সময় দিলো আৰু আমাৰ লগত যদি ৰাইজে একমত আছে এটা হাততালি দিলি হ'ল কামবুঢ়া দে লেখা প্ৰস্তাৱ লেখা এই বিচাৰ শেষ ছাগাল আনি দিল পাঠি ছাগাল ৰাইজ আমি আজিলৈ সভা ভংগ সিদ্ধান্তটো শুনলাকে দহটা ছাগাল আনি দিব একে জাতৰ ছাগাল লাগব আনি দিব লাগিব দহটা সময় দিয়া হ'ল 7 দিন এই প্ৰস্তাৱটো লেখলো আপোনালোকে যাওঁতে চাইনটোতে মাৰি যাব আচ্ছা তে খুচি এৰো আৰু সভা ভংগ ধন্যবাদ ৰয় এতিয়া বোলে ছাগালে দিব লাগিব ক'ত পা ছাগাল এই কালি কাম আছে যাওঁতে বেৰি বেৰি চাই যাবি তই চাবি তোৰ ক'ত আছে ভাল আছে মৰি বাগে চুপানীৰে যাওঁতে বেৰত চাই যাব লাগিব সেই কাটি গিলা এতিয়া ভাবোৱে জাত ভালে থাকালো সেনে জাতৰ আছে আহোঁ সেই পেয়ে নাই ছাগাল কথা আজি পেপাৰখনো কৈছা পাতিছো ৰে আমি যে এই যে মিটিংখন দিলো তেনে কিবা যে আপোনাৰ যে যাব যে ইউটিউবত তাৰে কিবা বিচাৰৰে যে আমি লাষ্টত যে কওঁ এই সামটো পচা বিচা না আহিলা বনাই ক'ব লাগিব দে কো ক'ব লাগিব নেকি চালা পাঠাজোৰ পাঠিছোৰ হেল্ল' ফ্ৰেণ্ডছ কেনে আছা বন্ধুসকল আজি আমাৰ আপোনালোকে চুৰৰ বিচাৰখন চালে ইতিমধ্যে তো ভিডিঅ'টো কেনে লাগিছে আমাক লাইক কমেণ্ট কৰি আৰু জনাব আৰু এনেহেন আৰু শ্বেয়াৰ টিয়াৰ কৰিব আজিকালি যিমান পাৰে সিমান কৰিব আৰু আৰু আমাৰ ছাগাল চুৰ কৰোঁতে আমাৰ ভিউ হৈছিল 3.4K এইবাৰ আমাক 5K লাগব ভিউ ছাবস্ক্ৰাইবাৰ লগা হৈছে আপোনালোকে ভিডিঅ'টো চাওক লগতে ছাবস্ক্ৰাইব কৰক অলপ ছাপোৰ্ট কৰক আমাক বাছ এইখিনিয়ে আৰু আমি ভাল ভাল ভিডিঅ' আপোনালোকক দেখাব পাৰোঁ নাই দেখামে তো ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ নিশ্চয় কৰক আৰু শেষত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজি মই থপৰাত দিম এহেদি আমাৰ চিম্বলটো আহিছে তো মোক নুগুই চাব ক্লিক কৰি দিব আস্তাকৈ পাৰে যদি ঘুইছে বাগৰে দিব নুগুই চাব তো ক্লিক কৰি আমাৰ মাথা পাতিছোঁ আৰু কি লাহে মাৰি আপোনালোকে জোৰত মাৰি দিব যিকোনো কৰিব তো ইয়াতে ক্লিক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এইখিনিয়ে টাটা বাই বাই কিবা ক'ব নেকি